আপোনালোকক প্ৰথমতে মই অসম ব্লগ নিউজলৈ আদৰণি জনাইছোঁ। শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা টুইটযোগে এই কথা জনাইছে যে 11,237খন প্ৰাথমিক বিদ্যালয়ত 15.61 কৰোৰ টকা অলৰেডি ৰিলিজ কৰিছে। তাৰ পিছত তেখেতে আৰু এটা ধন্যবাদসূচক কথা কৈছে তেখেতে যে শিক্ষা সেতু পৰ্টেলত 100% টিচাৰ তথা ষ্টাফসকলে নিজৰ প্ৰফাইলটো আপডেট কৰাৰ কাৰণে তেখেতে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছে। অহা 1 অক্টোবৰ 2023 পৰা প্ৰত্যেক দিনাই সকলো ছাৰ বাইদেউ তথা CRCC সকলে শিক্ষা সেতু এপত নিয়মীয়াকৈ উপস্থিতিটো দিব লাগিব। সেয়েহে আপোনালোকে নিশ্চয় জানিব পাৰিছে যে CRCC সকলেও এতিয়াৰ পৰা তেওঁলোকে শিক্ষা সেতু এপত আপলোড কৰিব লাগিব নিজৰ এটেণ্ডেন্সটো। CRCC সকলে তেওঁলোকে নিৰ্ধাৰণ কৰা হেডকোৱাৰ্টাৰত যায় তথা হেডকোৱাৰ্টাৰত থকা যিখন স্কুল তেওঁলোকে নিৰ্ধাৰণ কৰিছে তাতে গৈ তেওঁলোকৰ দৈনিক উপস্থিতিটো দিব লাগিব CRCC সকলে। ধন্যবাদ জনাইছোঁ আপোনাক। ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ এটা লাইক দি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি নাথাকিলে ছাবস্ক্ৰাইব কৰিব।